নমস্কাৰ মৰমৰ ছাত্ৰসকল, তোমালোকৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট যিহেতু চাপি আহিছে তোমালোকৰ ইটো মাহৰ শেষত নাইবা তোমালোকৰ মে' মাহৰ প্ৰথম দিনে তোমালোকৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টটো ঘোষণা কৰিব পাৰে, এইটো সকলোৱে গম পোৱা। কিন্তু তাৰ মাজতে কালি ৰাতিৰ পৰা তোমালোকৰ আহছেকত যিটো নিজস্ব ৱেবছাইট আছে, ইয়াতে তোমালোকে চাব পাৰিছা আহছেক যিটো ৱেবছাইট আছে, ৱেবছাইটটো কালি ৰাতিৰ পৰা তোমালোকৰ ছাৰ্ভাৰটো ডাউন দেখাই আছে। ঠিক আছে, মানে তোমালোকৰ কালি ৰাতিৰ পৰা ছাৰ্ভাৰটো ভালদৰে কাম কৰা নাই, মানে লোড শেডিং দেখে আছে। আসলতে তোমালোকৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টৰ আগত প্ৰত্যেকবাৰে এনেকুৱা হয়, মানে ৰিজাল্ট যেতিয়া ঘোষণা কৰিব তাৰে এদিন আগত বা দুদিন আগত ছাৰ্ভাৰবিলাক ডাউন দেখায়। ঠিক আছে, মেট্ৰিক পৰীক্ষাৰ সময়তো মেট্ৰিক পৰীক্ষাৰ সময়তো 11 তাৰিখে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিছিল, ঠিক 10 তাৰিখে মেট্ৰিক পৰীক্ষাৰ যিটো ৱেবছাইট আছে সেবাৰ ৱেবছাইটটো এনেকুৱা ধৰণৰ লোড শেডিং দেখে আছিল, ডাউন দেখে আছিল। ঠিক আছে, সো ইয়াৰ পৰা কি সংকেত পোৱা যায়? ইয়াৰ পৰা এটাই সংকেত পোৱা যায় যে তোমালোকৰ ৰিজাল্টৰ মানে যিখিনি ৰিজাল্ট আছে সেইখিনি মানে তোমালোকৰ আপলোড দিয়া হৈ আছে। ঠিক আছে, মানে ৱেবছাইটবিলাকত তোমালোকৰ ৰিজাল্টসমূহ আপলোড দিয়া হৈ আছে, তাৰ কাৰণে তোমালোকৰ এনেকুৱা হ'ব পাৰে। যেহেতু এইটো সময়ত তোমালোকে বহুতেই ভিজিট কৰি আছে তোমালোকৰ ৱেবছাইটবিলাকত, সেইকাৰণেও হ'ব পাৰে, বা তোমালোকৰ ৰিজাল্টসমূহ ইয়াতে তোমালোকৰ আপলোড দিয়া হ'ব পাৰে, তাৰ কাৰণে তোমালোকৰ এনেকুৱা ধৰণৰ আহিব পাৰে। কালি ৰাতিৰ ভাগত আৰু বেছি কৰি তোমালোকৰ ৱেবছাইটটো মানে ডাউন দিছিল, কোনো ধৰণৰ কাম কৰা নাছিল। ঠিক আছে, সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ৰিজাল্টটো এতিয়ালৈকে ভালদৰে যদিও কনফাৰ্ম হোৱা নাই যে কেতিয়া ৰিজাল্ট দিব, তোমালোকে এইটো চেনেল ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। আমি তোমালোকক এদিন আগতে ৰিজাল্ট কোনদিন ঘোষণা কৰিব এদিন আগতে তোমালোকক জনাই দিম। ঠিক আছে, মেট্ৰিক পৰীক্ষাত 11 তাৰিখে ৰিজাল্ট ঘোষণা কৰিছিল আৰু আমি 10 তাৰিখে জনাই দিছিলোঁ যে এইবাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো তোমালোকৰ 11 তাৰিখে ঘোষণা কৰিব, ৰাতিয়ে কৈ দিছিলোঁ তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলক ৰাতিয়ে কৈ দিছিলোঁ। ঠিক তেনেদৰে তোমালোকৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টৰ আগত এদিন আগত আমি তোমালোকক কৈ দিম। যদি কালি ঘোষণা কৰে আজি ৰাতিয়ে তোমালোকক আমি জনাই দিব পাৰিম। ঠিক আছে, যদি কালি ঘোষণা কৰে আজি ৰাতি জনাই দিম। সো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। আৰু এটা তোমালোকক অলপ আগতে মই দেখাইছিলোঁ, এটা ভিডিঅ'ত তোমালোকক কৈছিলোঁ যে মে'ৰ ছেকেণ্ড উইকত তোমালোকৰ ৰিজাল্টটো ইয়াতে শ্ব' কৰি আছে। ইয়াতে কিমান দূৰ সঁচা এতিয়ালৈকে মানে গম পোৱা নাই। ইয়াতে মানে ৰিজাল্টছ আহছেক ৰিজাল্টছ.শিক্ষাত এই ৱেবছাইটটোত মে'ৰ ছেকেণ্ড সপ্তাহত তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰি আছে। সো এইখিনিয়ে তোমালোকক এটা দেখাই আছিলোঁ, মানে সৰু সুৰা কিবা তোমাৰ ইনফৰমেশ্যন। সো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা, তোমালোকে এদিন আগতে জনাই দিম। আৰু হোৱাটছআপ চেনেলটোত জইন হৈ ল'বা, ডেছক্ৰিপশ্যনত তোমালোকৰ হোৱাটছআপ চেনেলটো আছে, কমেণ্ট ছেকশ্যনত জইন হৈ ল'বা। তোমালোকে এদিন আগতে আমি জনাই দিম ৰিজাল্ট কেতিয়া ঘোষণা কৰিব। সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটোৱে তোমালোকক কালি ৰাতিৰ পৰা তোমালোকৰ ৱেবছাইটটো হেং মাৰি আছে, এইটোৱে তোমালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মানে তোমালোকৰ ৰিজাল্টৰ কাউণ্টডাউনটো মানে কামটো কিবা আৰম্ভ কৰি দিছে। ঠিক আছে, আৰু ইয়াতে তোমালোকক 38 মিনিট আগতে এটা কি দিয়া হৈছে তোমালোকক, ছেকেণ্ড মে'ত তোমালোকৰ যিটো মই ৰাতিপুৱাই তোমালোকক স্পষ্টকৈ কৈ দিছোঁ যে ছেকেণ্ড মে'ত তোমালোকৰ ইয়াতে গুগলত শ্ব' কৰি আছে যে তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰিব বুলি। কিমান দূৰ সঁচা এতিয়ালৈকে ভালদৰে কিন্তু জানিব পৰা নাই, যিহেতু তোমালোকে এপ্ৰিল মাহৰ আজি হ'ল 28 তাৰিখ, আৰু 3 দিন বাকী আছে। ঠিক আছে, 3 দিন পৰি আছে, আৰু 3 দিনৰ ভিতৰত যিকোনো এটা সময়তো তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰি দিব পাৰে। সেইকাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, আমি তোমালোকে এদিন আগতে জনাই দিম যে তোমালোকৰ ৰিজাল্টটো কেতিয়া ঘোষণা কৰিব। সো এইখিনি আছিল সৰু সুৰা ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। আজিৰ কাৰণে মানে আছিল, ধন্যবাদ, কিপ ৱাটচিং।